ইয়াতকৈ পৰৱৰ্তী ভাল যদুপতি হসে সংসারের ভোগ বিলাসর প্রাধান্য বলত না রাজত্বর বিক্ষম চিন্তায় মস্তিষ্ক উদ্ভ্রান্ত নকৰে যারা বলত সদায় শান্তি আর কিভাবে কথা শান্তিক আমি লিখিব দেখতে নগৰত আশ্ৰম নাপাতি বলতিত পাতে কথা তেন্তে আত্মীয় স্বজন বিনাশ কৰি লাভ কি? একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰ যুদ্ধৰে ইয়াতেই সামৰণি পৰক নাই। কুৰুক্ষেত্ৰৰ যুদ্ধৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰিব কেতিয়াও নোৱাৰে। ইয়াৰ কাৰণ পঙ্কজে অর্জুন ভৈনা দেখি পরম ঈশ্বর দৈব কি পুষ্কর ধৰ্মৰ বাবে কথা ইয়াতে ধৰ্মৰ কি কথা আছে যদুপতি? ই এটা হত্যা, ই এটা বংশনাশ, এটা বিৰাট ধ্বংস। এটা বিৰাট ধ্বংসৰ প্ৰয়োজন হৈছে ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ। পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা, দুৰ্বল নিৰীক্ষণীক হত্যা কৰা, ই কি ধৰ্ম ফাল্গুনী? প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰক। বালকক শব্দ ৰথিয়ে নৃশংসভাৱে হত্যা কৰা যদুপতি এয়া আছে এই ধৰ্ম ফাল্গুনী। উত্তেজিত নকৰিব মাধৱে। উত্তেজিত নহয় অৰ্জুন, চিৰলক্ষ ব্ৰহ্মৰ ভক্তবিলাক শান্ত হোৱা দাদা। ৰাগৰি কৰিছো পিতামহ ভীষ্মৰ তেজেৰে ৰাগৰি কৰিছো শিক্ষাদাতা গুৰুৰ তেজেৰে। আৰু কিয় দাদা, আৰু কিয় ভাবিবলৈ দিয়া অৰ্জুন, ভাবিবলৈ দিয়া। ভাবিছোৱা দাদা, ভাবিছোৱা। এখতি ভাবিতে মাত্ৰ 2টি বাকী, মাত্ৰ 2টি বাকী দাদা। এইদৰে ভাতৃৰ খৰিততে ৰাজসিংহাসনে আত্মীয়ৰ শ্মশানতে সাম্ৰাজ্য স্থাপন কৰি কিয় অদমনৰ কৰতে, কিয় খেৰুৱাও ইহকাল পৰকাল বংশনাশ কৰি। অশেষ কথা কিন্তু বৰ মিছা নহয়। এতিয়াও নহয় ভাই ককাইকৈ ৰাজ্য ৰাজপাট